ছাত্ৰ-ছাত্ৰীসকল আজি আমি স্থানাংক জ্যামিতিৰ অন্তিমটো নিশনি 7.3 কৰিব লাইছো ইয়াত আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ ব্যৱহাৰ কৰি বিভিন্ন প্ৰশ্নসমূহ কৰিম অনুশীলনী 7.3 প্ৰথম প্ৰশ্নটো হ'ল ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক হ'ল 2,3 -1,0 আৰু 2,-4 তে এই প্ৰশ্নটো কৰিবৰ কাৰণে আমি এই বিন্দু তিনিটা ত্ৰিভুজ ABC তিনিটা শীৰ্ষবিন্দু হিচাপে ধৰিলো So, আমি লিখো ধৰো ত্ৰিভুজ ABC শীৰ্ষবিন্দু কেইটা A 2,3 B -1,0 আৰু C 2,-4 এটা আমি ত্ৰিভুজৰ কালিৰ সূত্ৰটো ব্যৱহাৰ কৰিম এটাকে ত্ৰিভুজ ABC কালি is equal to half into ব্ৰেকেট দিলো আমি x1 y2 - y3 plus x2 y3 - y1 plus x3 y - y2 এটা ইয়াত আমি বাছিব লাগিব x1 y1 x2 y2 আৰু x3 y3 so a বিন্দু কাৰণে আমি যেকিটা হ'ব এটো লম x1 y1 b বিন্দু কাৰণে x2 y2 আৰু c বিন্দু কাৰণে x3 y3 তে এই মানসমূহ আমি এই সূত্ৰটোত বহাই দিম so half into x1 মানে 2 then ব্ৰেকেট দিলো y2 মানে 0 y3 মানে -4 এটা 0 -4 x2 মানে -1 y3 মানে হ'ল আমাৰ -4 আৰু y মানে হ'ল 3 so -4 -3 x3 মানে 2 y1 মানে 3 আৰু y2 মানে 0 গটে 2 into 3 minus 0 তে আমি এটা যোগ বিয়োগ কৰিব লাগিব সো এটা যদি আমি কৰো মাইনাস মাইনাস প্লাস হৈ যাব সো 0 + 4 আমাৰ 4 আহি যাব অৰ্থাৎ হাফ into 2 into 4 আহিলে ইয়াত আহিব -1 টো থাকিলে -4 -3 মিনিবলে আমাৰ হ'ব -7 আৰু ইয়াত 2 into 3 minus 0 মানে 3 তে আমি এটা পূৰণ কৰি দিও হাফ into 4 দুগুণ 8 হ'ব মাইনাস মাইনাস প্লাস হৈ যাব 7 গুণ 7 আহিব আৰু 3 দুগুণ 6 হ'ব তে একিটা যোগ কৰিলে আমি পাম 21/2 বৰ্গ একক সো এটো হল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ একেদৰে আমি 1 নম্বৰ 2 নম্বৰ প্ৰশ্নটো কৰিব পাৰো এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্ন দিছে তলৰ প্ৰতিটো ক্ষেত্ৰত k ৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একেৰেখীয় প্ৰথম প্ৰশ্ন কৈছে 7, -2 5,1 3,k আমি k মানটো উলিয়াব লাগে তে আমাক এটা কন্ডিশন দিছে আমাক কৈছে বিন্দুবিলাক একেৰেখীয় তে আমি জানো যেতিয়া বিন্দুবিলাক একেৰেখীয় হয় অৰ্থাৎ হিহঁত একেডাল ৰেখাত থাকিব আৰু একেডাল ৰেখাত থাকিলে কিটাও হিহঁত ত্ৰিভুজ গঠন কৰিব নোৱাৰে গতিকে আমি কি কৰিম এই বিন্দু তিনিটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু হিচাপে লৈ লম লৈ হিহঁতক কালি উলিয়াম আৰু সেই কালিটো আমি শূন্যৰ লগত সমান দেখাম যেহেতু আমাৰ একেৰেখীয় বিন্দু কাৰণে ত্ৰিভুজৰ কালি শূন্য সো ইজিকল আমি শূন্য দেখাই তাৰপৰা k মানটো উলিয়াম এতিয়া আগৰদৰে আমি ধৰি লম ধৰো a 7, -2 b 5,1 আৰু c 3,k ত্ৰিভুজ ABC ৰ শীৰ্ষবিন্দু তো যেহেতু বিন্দুবিলাক একেৰেখীয় গতিকে ত্ৰিভুজ ABC কালি ইজিকল 0 তে কালি সূত্ৰটো আমি আকৌ লিখিম হাফ into x1 y2 - y3 plus x2 y3 - y1 plus x3 y - y2 equal to 0 এটা কো বিন্দুবিলাক বহাই দিম তে ইয়াৰ কাৰণে এটো হ'ব x1 y1 x2 y2 x3 y3 এই মানখিনি বহাও সো হাফ into প্ৰথমে x1 আহিব x1 মানে হ'ব আমাৰ 7 সো 7 y2 মানে হ'ল 1 আৰু y3 মানে হ'ল k সো 7 into 1 minus k এছত x2 মানে হ'ল 5 y3 মানে হ'ল k আৰু y মানে হ'ল -2 তে আমাৰ আহিব 5 into k -2 প্লাস x3 মানে আহিলে আমাৰ 3 y মানে আহিলে আমাৰ -2 আৰু y2 মানে আহিলে আমাৰ 1 গটে 3 into -2 -1 is equal to 0 তে মাইনাস প্লাস আমি ভাঙি দিও কথা আমাৰ এতিয়া আমি কি কৰিম তে হাফটো হলে পূৰণ হৈ আছে সো হাফটো যেটা আমি ইপিনে লৈ যাম সমান চিনৰ ইটো চাই লৈ যাম সো 0 হৈ যাব তো আমি হাফটো নেলেখো তে 7 into 1 minus k থাকি গল 5 into তো মাইনাস মাইনাস প্লাস হৈ যাব সো k + 2 আহি গল আৰু 3 into -2 -1 আছে তো -2 -1 মিলি -3 হৈ যাব তে ভাঙি দিও 7 into 1 7 7 into -k -7k so 5 into k 5k 5 into 2 10 3 into -3 -10 তেমি k থকা কিটা একেলগে কৰি দিও আৰু সংখ্যাবিলাক একেলগে কৰো তো -7k + 5k আছে গতিকে আমাৰ কি হ'ব -2k থাকি যাব আৰু 10 আৰু 7 যদি আমি যোগ কৰো 17 পাম আৰু -9 থাকি যাব তা 7 * 9 - k আমাৰ আহিব 8 so -2k + 8 is equal to 0 এটা আমি 8 টো সমান চিনৰ ইটো চাইড লৈ যাও তে আমি পালো -2k is equal to -8
ইয়াত -2 টো সমাজটো ইপিনে এটা পূৰণ হৈ আছে ইপিনে হৰণ হৈ যাব অৰ্থাৎ -8/-2 এটা যদি আমি এটো কৰাওতে কৰো 2 ৰে 8ক আমাৰ 4 বাৰ যাব অৰ্থাৎ আমাৰ আনসাৰটো হ'ব 4 অৰ্থাৎ k মানটো আমাৰ 4 এটো হল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ একেদৰে তোমালোকে 2 নম্বৰ প্ৰশ্নটো কৰিব পাৰিবা 3 নম্বৰ প্ৰশ্নটো আমাক কৈছে 0,-1 2,1 আৰু 0,3 শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা এই ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা আমি এটা ত্ৰিভুজ আঁকিলো A B C আৰু এই শীৰ্ষবিন্দু আমি দিলো 0,-1 B2 2,1 আৰু C2 0,3 এটা আমি D E F তিনটা বিন্দু ললো এই বিন্দুকেইটা হল আমাৰ ক্ৰমে A B BC আৰু C এৰ মধ্যমা D E আৰু F এইটা সংযোগ এটা ত্ৰিভুজ গঠন হল এতিয়া আমি প্ৰথমে D E F ত্ৰিভুজটো কালি ল'ব লাগে তাৰ পিছত আমি ত্ৰিভুজ ABC কালি লৈ তাৰ অনুপাতটো উলিয়াব লাগে তাৰ কাৰণে আমি D E আৰু F বিন্দু স্থানৰ কথা উলিয়াব লাগিব যেহেতু D E আৰু F এই বাহু তিনটাৰ মধ্যবিন্দু এই মধ্যবিন্দু সূত্ৰ ব্যৱহাৰ কৰিম D বিন্দু স্থানৰ কৰি উলিয়াবৰ কাৰণে আমি AB বাহু লম অৰ্থাৎ ইয়াত x1 y1 হ'ব 0 আৰু -1 x2 y2 হ'ব 2 আৰু 1 গতে D বিন্দু আমাৰ স্থানাংক হ'ব x1 + x2/2 y1 + y2/2 তাই মানটো যদি বহাই দিও আমি পাম 0 + 2/2 আৰু -1 + 1/2 0 + 2 কৰিলে আমাৰ 2 আহিব 2/2 -1 + 1 কৰিলে আমাৰ 0 হৈ যাব 2/2 আৰু 0/2 2 এটো যদি আমি কাটি দিও এবাৰ যাব আৰু এটো যাব আমাৰ 1,0 এটো হল D বিন্দু স্থানাংক এতিয়া E বিন্দু স্থানাংক কৰিলে আমি BC বাহু লম এতিয়া B বিন্দুৰ কাৰণে আমাৰ হ'ব x1 y1 আৰু C বিন্দুৰ কাৰণে হ'ব x2 y2 এটাকে D বিন্দু স্থানাংক আমাৰ সূত্ৰ একেটাই হ'ব মধ্যবিন্দু সূত্ৰ x1 + x2/2, y1 + y2/2 ইয়াত যদি মানখিনি বহাই দিও 2 + 0/2 আৰু 1 + 3/2 তে 2 + 0 মানে 2 হ'ব 1 + 3 মানে 4 হৈ যাব অৰ্থাৎ 2/2, 4/2 তে 2 এ 2 আমি কাটিব পাৰো এবাৰ যাব আৰু 2 এ 4 গুণ কাটিলে দুবাৰ যাব গতিকে আমাৰ বিন্দুটো হ'ব 1,2 এতিয়া F বিন্দু স্থানাংক উলিয়াবৰ কাৰণে আমি বাহুটো লম AC অৰ্থাৎ x1 y1 হ'ব 0 আৰু -1 x2 y2 হ'ব 0 আৰু 3 এটাকে F বিন্দু স্থানাংক x1 + x2/2, y1 + y2/2 is equal to 0 + 0/2, -1 + 3/2 so 0 আৰু 0 যোগ কৰিলে আমাৰ 0 হ'ব so 0/2 আহি যাব আৰু 3 পা 1 কৰিলে আমাৰ 2 থাকিব so 2/2 এতিয়া আমি কৰাওতে কি হ'ব 2 এ 2 যাব এবাৰ এটা আমাৰ হ'ব 0,1 এটো হল F বিন্দু স্থানাংক এটাকে ত্ৰিভুজ DEF ৰ কালি is equal to half into x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 তে ইয়াত x1 y1 কোনখিনি আমি চাই লওঁ সো আমি ইয়াত কি হ'ব D বিন্দু কাৰণে যোনটো আছিল বিন্দু 1,0 এটো x1 y1 E বিন্দু কাৰণে বিন্দু x2 y2 আৰু F বিন্দু কাৰণে বিন্দু কেইটা হ'ব x3 y3 এটাই মানখিনি বহাই দিম মানখিনি বহালে হ'ব আমাৰ half into 1 into 2 - 1 plus 1 into 1 - 0 plus 0 into 0 - 2 তে 2 পা 1 কৰিলে আমাৰ 1 থাকিব সো আমি লিখিলো half into 1 into 1 1 পা 0 কৰিলে আমাৰ 1 থাকিব সো 1 into 1 হ'ব আৰু 0 লৈ যদি আমি পূৰণ কৰো জি নাপাও আমি ইয়াত কিয় হেটো শূন্যই হ'ব সো 1 into 1 মানে 1 আৰু 1 into 1 মানে 1 সো আমাৰ দিব 1 + 1 আৰু ইকুৱেল টু আমাৰ আহিব half into 2 সো 2 যদি আমি কটাউটি কৰি দিও সো পাম 1 অৰ্থাৎ আমাৰ ত্ৰিভুজ DEF ৰ কালি হ'ব 1 বৰ্গ একক এতিয়া আমি ত্ৰিভুজ ABC কালি উলিয়াম এটাকে ত্ৰিভুজ ABC কালি ইকুৱেল টু half into x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 এতিয়া কোন বিন্দু কেইটা চাই লও এই প্ৰথমে যোনটো আমি বিন্দু পাইছিলো ABC সেটা হ'ব ইয়াত x1 y1 x2 y2 আৰু x3 y3 অৰ্থাৎ এই বিন্দুটো হ'ব x1 y1 B2 হ'ব x2 y2 আৰু C2 হ'ব x3 y3 তে মানখিনি বহাই দিম তে মানখিনি বহালে আমি পাও half into x1 মানে 0 আছিল so 0 into 1 - 3 plus x2 মানে 2 আছিল 2 into 3 minus -1 plus x3 মানে 0 আছিল 0 into -1 - 1
তে এই টাৰ্মটো আমি যিয়ে নাপাওঁ কিয় শূন্যৰ লগত পূৰণ কৰিলে শূন্যই হ'ব একেদৰে এই টাৰ্মটো আমি যিয়ে নাপাওঁ কিয় শূন্যৰ লগত পূৰণ কৰিলে শূন্য হ'ব তে এই দুটা পদ আমাৰ 0 হৈ যাব তেতিয়াৰ থাকি যাব হাফ ইনটু 2 ইনটু 3 মাইনাস মাইনাস পূৰণ কৰিলে আমাৰ প্লাস হ'ব অৰ্থাৎ 3 প্লাস 1 so half into 2 into 3 plus 1 so 3 plus 1 কৰিলে আমাৰ হ'ব 4 so half into 2 into 4 তে দুইটা আমি কৰালি কৰি দিব পাৰো 2 থাকি যাব 4 অৰ্থাৎ আমাৰ ত্ৰিভুজ ABC কালি হ'ব 4 বৰ্গ একক এতিয়া আমাক আকৌ কৈছিলে ত্ৰিভুজ DEF আৰু ত্ৰিভুজ ABC কালিৰ অনুপাতটো দিব কৈছিলে এই অনুপাতটো কিমান হয় আমি চাও এটাকে ত্ৰিভুজ DEF ৰ কালি বাই ত্ৰিভুজ ABC কালি ইজুকটো DEF ৰ কালি আমি পাইছিলো 1 বৰ্গ একক গতে 1 আৰু ABC কালি পাইছিলো আমি 4 সো 1/4 অৰ্থাৎ অনুপাতটো হ'ব আমাৰ 1:4 এটো হল আমাৰ কোৱেশ্চন নম্বৰ 3 এনসাৰ কোৱেশ্চন নম্বৰ 4 টো আমাক কৈছিলে সেই চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰম অনুসৰি -4 -2 -3 -5 3 -2 আৰু 2, 3 প্ৰথমে চতুৰ্ভুজটো আঁকি লও আৰু নামকিটা আমি দি লও চতুৰ্ভুজটো হল ABCD অৰ্থাৎ A বিন্দুটো আমাৰ শীৰ্ষবিন্দু B টো শীৰ্ষবিন্দু C টো আৰু D টো শীৰ্ষবিন্দু সো আমি বিন্দুটা আমি ধৰি ললো A -4 -2 B -3 -5 C 3, -2 আৰু D 2, 3 আৰু আমি AC কৰ্ণ লাগিলো এটা যেটো আমাৰ চতুৰ্ভুজটোৰ কালি উলিয়াব কৈছে আমি AC কৰ্ণই আমাৰ চতুৰ্ভুজক দুটা সমান ভাগত ভাগ কৰিছে আৰু দুটা ত্ৰিভুজত ভাগ কৰিছে তেমি ত্ৰিভুজটোৰ কালি উলিয়াই যদি যোগ কৰি দিও আমি গোটেই চতুৰ্ভুজটোৰ কালি পাম আমি প্ৰথমতে ABC ত্ৰিভুজৰ কালি উলিয়াম তাৰ পিছত ACD ত্ৰিভুজৰ কালি উলিয়াম এটাকে ত্ৰিভুজ ABC কালি ইজুকালটো half into x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2 তা ইয়াত আমি চাও x1 y1 কোনকিটা হ'ব যেহেতু ABC ত্ৰিভুজটো লৈছো অৰ্থাৎ x1 y1 হ'ব -4 -2 x2 y2 হ'ব -3 -5 আৰু x3 y3 হ'ব 3, -2 তে বিন্দুকিটা আমি এই সূত্ৰটোত বহাই দিও বহালে আমি পাম x1 মানে -4 y2 মানে -5 y3 মানে -2 তে -4 into -5 -2 x2 মানে -3 y3 মানে -2 y1 মানে -2 তে হ'ব -3 into -2 -2 x3 মানে 3 y1 মানে -2 y2 মানে -5 তে হ'ব 3 into -2 into -5 ইতাই প্ৰথমতে ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰি লও তো ইয়াত কি হ'ব -4 into -5 -1 প্লাস হৈ যাব +2 -3 into -2 -1 প্লাস হৈ যাব +2 3 into -2 -1 প্লাস হ'ব +5 তো -5 +2 আমি পাই যাম -3 -2 টা কেনে ৰাখিলো -3 into -2 + 2 কৰিলে হ'ব 0 3 into 5 - 2 কৰিলে হ'ব 3 এতিয়া -4 into -3 মানে হ'বগে 12 -3 into 0 কৰিলে আমাৰ 0 হৈ যাব আৰু 3 into 3 কৰিলে হ'ব আমাৰ 9 so 9 + 12 হৈ পালো 21/2 বৰ্গ একক অৰ্থাৎ ত্ৰিভুজ ABC কালি হ'ল আমাৰ 21/2 বৰ্গ একক কো ত্ৰিভুজ ACD কালি = half into x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y minus y2 এটা ত্রিভুজ ACD কাৰণে আমাৰ বিন্দু কেটা হ'ব ACD A টো হ'ব x1 y1 C কাৰণে হ'ব x2 y2 আৰু D কাৰণে হ'ব x3 y3 এটা মানখিনি বহাই লও half into x1 মানে -4 y2 মানে -2 y3 মানে -3 so -4 into -2 -3 x2 মানে 3 y3 মানে 3 y মানে -2 so 3 into 3 -2 x3 মানে 2 y1 মানে -2 y2 মানে -2 তে 2 into -2 -2 এটা আমি আকৌ ব্ৰেকেটৰ আমি প্ৰথমে কৰি লও half into -4 into -2 -3 মানে -5 হৈ যাব 3 into -1 প্লাস হৈ যাব so 3 + 2 2 into -2 -1 প্লাস হৈ যাব +2 তে -4 into -5 আমি কইলে পাম 20 3 + 2 মানে 5 হৈ যাব so 3 into 5 -2 + 2 মানে 0 হৈ যাব so 2 into 0 so এটা থাকি যাব 20
3 15 so 15 so 20 plus 15 is equal to 35 by 2 বৰ্গ একক এটা আমি দুইটা ত্ৰিভুজৰ কালি পাই গলো এটা আমি চতুৰ্ভুজটো কালি আমি লিখিব পাৰো এটাকে ABCD চতুৰ্ভুজৰ কালি is equal to ত্ৰিভুজ ABC কালি যোগ ত্ৰিভুজ ACD কালি এই দুইটা কালি আমি যোগ কৰিলো 21 by 2 plus 35 by 2 দুইটো লসাগু ললে আমাৰ হ'ব 21 plus 35 আৰু দুইটা যোগ কৰি আমি পাম 56 by 2 দুই যদি আমি কাটি দিও 28 হ'ব এটা আমাৰ আনসাৰটো হ'ব 28 বৰ্গ একক অৰ্থাৎ আমাৰ ABCD চতুৰ্ভুজৰ কালি 28 বৰ্গ একক পাঁচটা প্ৰশ্ন আমাৰ কি কৈছে তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছা যে ত্ৰিভুজৰ মধ্যমায়দালে ত্ৰিভুজটোক দুটা ত্ৰিভুজত ভাগ কৰে যাৰ কালি সমান ত্ৰিভুজ ABC ৰ ক্ষেত্ৰত ইয়াৰ সত্যাপন কৰা যদি ইয়াৰ শীৰ্ষবিন্দুকেইটা A 4,-6 B 3,-2 আৰু C 5,2 ইয়াৰ কাৰণে প্ৰথমে ত্ৰিভুজটো আঁকি ল'ম ABC আৰু যিকোনো এটা বাহু মধ্যবিন্দু আমি লৈ ল'ম সো আমি ত্ৰিভুজ ABC আঁকি ল'লো A বিন্দুটো হ'ল আমাৰ 4,-6 B বিন্দুটো হ'ল 3,-2 আৰু C বিন্দু হ'ল 5,2 আৰু D BC ৰ মধ্যবিন্দু অৰ্থাৎ আমাৰ AD ত্ৰিভুজ ABC ৰ মধ্যমা হ'ব এটা আমি সত্যাপন কৰিব লাগে যে ত্ৰিভুজ ABD ৰ কালি ত্ৰিভুজ ACD ৰ কালি সৈতে সমান তাকে প্ৰথমে D বিন্দু স্থানক আমি উলিয়াই দিব লাগিব তো D বিন্দু স্থানক আমি কেনেকৈ উলিয়াম যেহেতু DBC মধ্যবিন্দু এই মধ্যবিন্দু সূত্ৰটো ব্যৱহাৰ কৰিম ইয়াত আমাৰ x1 হ'ব 3 y1 হ'ব -2 x2 হ'ব 5 আৰু y2 হ'ব 2 গতিকে আমাৰ সূত্ৰটো আছিল x1 + x2 / 2 y1 + y2 / 2 এতিয়া আমি এই মানখিনি বহাই দিওঁ x1 মানে হ'ল 3 x2 মানে হ'ল 5 y1 মানে হ'ল -2 y2 মানে হ'ল 2 আমি বহালে পাম 3 + 5 / 2 -2 + 2 / 2 3 + 5 মানে আমাৰ 8 হৈ যাব আৰু -2 + 2 মানে 0 হৈ যাব সো 0 2 ৰে হৰণ কৰিলে 0 পাম আৰু যদি কথাটো কৈ দিওঁ 2 ৰে অৰ্থক যাব 4 বাৰ তাৰ বিন্দুটো হ'ব 4,0 এতিয়া প্ৰথমতে ত্ৰিভুজ ABD ৰ কালি উলিয়াম তা ইয়াৰ কাৰণে আমি D বিন্দু স্থানত লিখি লওঁ 4,0 অৰ্থাৎ ইয়াত x1 y1 হ'ব 4 আৰু -6 x2 y2 হ'ব 3 আৰু -2 x3 y3 হ'ব 4 আৰু 0 এই মানখিনি বহাই দিওঁ তাকে ত্ৰিভুজ ABD ৰ কালি is equal to half into x1 into y2 - y3 plus x2 into y3 - y1 plus x3 into y1 - y2 তো মানখিনি বহালে আমি পাম half into x1 মানে 4 y2 মানে -2 y3 মানে 0 so 4 into -2 -0 x2 মানে 3 y3 মানে 0 y1 মানে 6 so 3 into 0 - 6 plus x3 মানে হ'ল 4 y1 মানে হ'ল 6 আৰু y2 মানে হ'ল -2 so 4 into 6 - -2 এই পেকেটৰ কামখিনি প্ৰথমে কৰি লম -2 -0 কৰিলে -2 পাম অৰ্থাৎ half into 4 into -2 plus 3 into 0 - 6 মানে -6 so 3 into -6 plus 6 minus plus হৈ যাব so 4 into 6 plus 2 এতিয়া 4 into -2 কৰিলে আমি পাম -8 3 into -6 হলে -18 6 plus 2 হলে আমাৰ 8 হ'ব so 4 into 8 অৰ্থাৎ আমাৰ হ'ব -8 আৰু -18 দুটা আমি যোগ কৰিলে পাম -26 আৰু 8 4 গুণ 32 so 32 minus 26 কৰিলে পাম 6 so half into 6 আকৌ দুইৰে কাটি কৰি দিও দুইৰে 3 বাৰ যাব গটা আমি ত্ৰিভুজ ABD কালি হ'ব 3 বৰ্গ একক এতিয়া আমি ত্ৰিভুজ ACD কালি উলিয়াম ত্ৰিভুজ ACD ৰ কাৰণে বিন্দুকেইটা হ'ব আমাৰ A এটো x1 y1 x2 y2 আৰু x3 y3 আকৌ ত্ৰিভুজ ACD কালি is equal to half into x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 তেতিয়া মানখিনি বহাই আমি পাম half into x1 মানে হ'ব 4 y2 মানে হ'ব 2 y3 মানে হ'ব 0 so 4 into 2 minus 0 plus x2 মানে 5 y3 মানে 0 y1 মানে -6 5 into 0 minus -6 plus x3 মানে 4 y1 মানে -6 y2 মানে 2 so 4 into -6 -2 আমি এখিনি কৰিলে পাম 4 into 2 minus 0 মানে 2 5 into -1 প্লাস হৈ যাব 6 আহি যাব 4 into -6 -2 কৰিলে আমি পাম -8 তা 4 into 2 হলে আমাৰ হ'ব 8 5 into 6 মানে আমি 30 4 into -8 মানে হ'ব -32 so 8 plus 30 so আমি পাম
38 আৰু মাইনাছ 32 এতিয়া 38 পৰা 32 মাইনাছ কৰি পাম 6 so half into 6 so দুইৰে এগেইন যদি আমি কথাটো কৰি দিওঁ 3 পাম এটাকে ত্ৰিভুজ ACD কালি হ'ব 3 বৰ্গ একক এতিয়া আমি দেখা পালো ত্ৰিভুজ ABD কালিও 3 বৰ্গ একক আৰু ত্ৰিভুজ ACD কালিও 3 বৰ্গ একক এতিয়া আমি লিখিব পাৰো ত্ৰিভুজ ABD কালি = ত্ৰিভুজ ACD কালি অৰ্থাৎ মধ্যবাহুডালে ত্ৰিভুজটোক সমানে দুভাগত ভাগ কৰে এখিনি আছিল আমাৰ 7.3 প্ৰশ্নসমূহ